হাই হেল্ল' এই জুবিনদাৰ বোলে ভুৱা অনুৰাগী ওলাইছে গণেশগুৰিত। এইষাৰ কথা মই কোৱা কথা নহয় দেই। কোনে কৈছে আপোনালোকক এই ভিডিঅ'টো দেখুৱাইছোঁ, প্ৰথমতে চাই লওক এই ভিডিঅ'টো, তাৰপিছত আপোনালোকে কি কয় ক'ব আৰু আপোনালোকে বুজি লওক এই ভিডিঅ'টোত কি কৈছে। সেইদিনাখন গণেশগুৰিত জুবিন ভুৱা অনুৰাগী ওলাইছে। আপোনালোকে মন কৰিছেনে আজি গণেশগুৰিত জুবিন গাৰ্গৰ ফটোখন যি আঁকি আছিলে মাৰ্চেল বৰুৱাই, আৰু তাত যে আপোনাৰ ৰাইজ গোট খাইছিলে, কিছুমান ব্যক্তি গোট খাইছিলে, তেওঁলোক কেনেকুৱা ধৰণৰ কেনেকুৱা শ্ৰেণীৰ ব্যক্তি হয়? মেক্সিমাম চাব আপোনালোকে য়ং জেনেৰেশ্যন হয়, য়ং ল'ৰা ছোৱালী। যিবোৰ ল'ৰা ছোৱালী আপোনাৰ গধূলি হ'লে আড্ডা মাৰিব ওলাই যায়, যিবোৰ ল'ৰা ছোৱালীয়ে গধূলি হ'লে মদ খোৱা চিন্তা কৰে, সেইবোৰ ল'ৰা ছোৱালীয়ে তাতে গৈ পিনে আপোনাৰ ভিৰ কৰা দেখা গৈছে গণেশগুৰিত। কোনোবা ভাল সম্ভ্ৰান্ত বংশ ল'ৰা ছোৱালীয়ে তাতে গৈ ভিৰ কৰিছেনে? ডাক্তৰ ইঞ্জিনিয়াৰ কোনোবাকে তাতে ভিৰ কৰিছেনে? কোনোবাই চিঞৰিছেনে জয় জুবিন দা বুলি? বেছি নালাগে, কোনোবা মহিলা কোনোবা আইতা তাতে গৈ পিনে চিঞৰিছেনে যে জুবিন গাৰ্গ জিন্দাবাদ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি? কোনেও চিঞৰা নাই। তাৰ পৰা কি বুজিলে? তাৰ পৰা এইটো কথা প্ৰমাণ হ'ল যে যিবোৰ ব্যক্তিয়ে তাত গৈ চিঞৰ বাখৰ কৰিছে তেওঁলোক হৈছে আপোনাৰ ভুৱা অনুৰাগী। আৰু তেওঁলোকে আপোনাৰ কেমেৰা দেখিলে কান্দিব, কেমেৰা দেখিলে চিঞৰিব, আৰু তাৰপিছত যদি কোনোবাই তেওঁলোকক 500 টকা এটা দিয়ে, 1000 টকা এটা দিয়ে, বা যদি অকণমান লোভ দিয়ে, তেওঁলোকে আপোনাৰ নিজৰ মনটো বদলি কৰি দিব। যেনেকে নিৰ্বাচনৰ আগে আগে ইমান বাৰে বাৰে মামা কৈ থকা পিছতো যে আমি যদি ন্যায় দিব নোৱাৰো জুবিন গাৰ্গক, আমাক ভোট দিব নালাগে, তথাপি কিন্তু মেক্সিমাম ব্যক্তিয়ে আকৌ বিজেপি চৰকাৰকে ভোট দি পিনে শাসনত লৈ আহিলে। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি 5 মিলিয়নতকৈ ওপৰত ব্যক্তিয়ে হেছটেগ লিখিছিলে ফেচবুকত। সেই 5 মিলিয়নৰ পৰা 1 মিলিয়নছো যদি আপোনাৰ ভোট নিদিলেহেঁতেন বিজেপিক, তেতিয়াহ'লে হয়তো আপোনাৰ বিজেপি আজি শাসনত নাহিলেহেঁতেন। ঠিক আছে বাৰু, বিজেপিয়ে ডেভেলপমেণ্ট কৰিছে, বিজেপিয়ে আপোনাৰ ভাল কাম কৰিছে, বেলেগ কথা। কিন্তু মধ্য গুৱাহাটীত আপোনাৰ অসমীয়া জীয়ৰী কুংকি চৌধুৰী কিয় হাৰিলে? কি কাৰণত বিজয় গুপ্তাৰ দৰে বিহাৰী ব্যক্তি এজন মধ্য গুৱাহাটীত জিকিবলগীয়া হ'ল? যদি তোমালোকে ইমান জুবিন গাৰ্গক ভাল পাইছিলা, যদি তোমালোকৰ মনত জাতীয়তাবাদ আছে, যদি তোমালোকে অসমীয়াক ভাল পোৱা, এটলিষ্ট মধ্য গুৱাহাটীত যিখিনি অসমীয়া ব্যক্তি আছে তেওঁলোকে কুংকি চৌধুৰীক ভোট দিব লাগিছিল। তাই লাগে নতুনেই হওক বা আপোনাৰ সৰুৱে হওক, কিন্তু বিহাৰী ব্যক্তি এজন আঁকোৱাই ল'ব নালাগিছিলে। চ' এইবোৰ হৈছে এটা ভেকু ভাওনা। ভেকু ভাওনা কেমেৰা সন্মুখত কান্দিব, কেমেৰা সন্মুখত চিঞৰিব, কিন্তু যেতিয়া সময় আহিব নিজৰ হাতত যিটো পাৱাৰ আছে সেই পাৱাৰটো ব্যৱহাৰ নকৰিব। কোনোবাই যদি বুদ্ধি দিয়ে, সেই আমাক ভোট দিব লাগিব, আমাক ভোট নিদিলে অসমত মিয়া ভৰ্তি হৈ যাব, আমাক যদি ভোট নিদিয়া অসমত আপোনাৰ বাংলাদেশী ভৰ্তি হৈ যাব, আগ্ৰাসন হৈ যাব, তোমালোকৰ মাটি কাঢ়ি ল'ব, আমাৰ ছোৱালীবোৰ তেওঁলোকে আপোনাৰ ধৰি লৈ যাব, এনেকুৱা ভয় দেখুৱাই পিনে তেওঁলোকৰ মাইণ্ডবোৰ আপোনাৰ চেঞ্জ কৰে, মিয়াৰ ভয় দেখুৱাই পিনে। আৰু সেইকাৰণে তেওঁলোকে জুবিন গাৰ্গক ভাল পাওক বেয়া পাওক কথা নাই, তেওঁলোকে মুঠতে বিজেপি ভোট দিব, বিজেপি শাসনত লৈ আহিব, আৰু বিজেপি শাসন আহিছেও। আৰু এতিয়া যেতিয়া বিজেপি শাসনত আহিছে, এতিয়া দেখা পাব আপুনি প্ৰায় তেওঁলোকে আপোনাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ফটোখন চৰকাৰে কিয় মুচি দিলে, আমি জুবিনক ভাল পাওঁ। এতিয়া মানে উল্টা পল্টা, মানে চুৰ যোৱাৰ পিছত বুদ্ধি ওলাই যে সেনেকুৱা হৈছে। কাৰোবাৰ ঘৰ উচ্ছেদ কৰি দিছে, তাতে কান্দিব, আমাৰ ঘৰ মামাই উচ্ছেদ কৰি দিলে, অসমীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি দিলে, আমিতো বিজেপিকে ভোট দিছিলো। কথাটো হৈছে সেইটোৱেই যে মাথাত আচলতে নাই মাল, আৰু আপোনাৰ চুৰ যোৱাৰ পিছত ওলাই বুদ্ধি। সেয়ে হৈছে আমাৰ অসমীয়া মানুহৰ স্বভাৱখিনি, মনত ৰাখিব। এইটো সম্পূৰ্ণকৈ চালে নহয়, এতিয়া কি কয় কওক, আপোনালোকে নিজেই চিন্তা কৰক। য়ং জেনেৰেশ্যনৰ ওপৰত কেনেকুৱা কথা। ভুৱা জুবিন অনুৰাগী ওলাইছে, আমি হেনো জুবিনৰ ভুৱা অনুৰাগী, জুবিনক হেনো ভাল নাপাওঁ। এই দাদাজনৰ ভিডিঅ' মই মাজে মাজে চাই আছিলোঁ, কিন্তু এতিয়াৰ পৰা ভাবিছোঁ আৰু নাচাওঁ, কিছুমান কথা ভাল লগা নাই। জুবিন দাক পলিটিক্সৰ লগত টানি অনাৰ প্ৰয়োজন নাই, জুবিন দাই পলিটিক্স কৰা মানুহ নহয়। গানটোৱে গাইছিলে, পলিটিক্স নকৰিবা বন্ধু, জুবিন দাই পলিটিক্স নকৰে, জুবিন দাই পলিটিক্স ভাল নাপায়। কাৰোবাৰ কাৰণে পলিটিক্সটো পলিটিক্সে, জুবিন দা জুবিন দাই, জুবিন দা আমাৰ কাৰণে ভগৱান আৰু সদায় আছে, সদায় থাকিব। জয় জুবিন দা, জয় আই অসম।